কিন্তু এইবাৰ পেহেলগামৰ ঘটনাই আমাৰ সকলোৰে মন বেদনাসিক্ত কৰি ৰাখিছে আৰু পাকিস্তানক আমি যাতে চৰম শাস্তি প্ৰদান কৰিব পাৰো জীৱনত যাতে আৰু দ্বিতীয়বাৰ ভাৰতৰ ফালে ৰঙা চকু দেখুৱাব নোৱাৰে কিন্তু যোৱা কেইটামান দিন মই দেখা পাইছো অসমৰ ভিতৰতো বহুত পাকিস্তানী লুকাই আছে ক্ৰিকেট খেলত পাকিস্তান জিকিলে বোমা ফুটাই আৰু ফেসবুক সোশ্যাল মিডিয়াত পাকিস্তান জিন্দাবাদ পোস্ট লিখে আমাৰ ঢিঙৰ আমিনুল ইছলামৰ দৰে মানুহ ইয়াত বহুত আছে মই তেওঁলোককো কৈছো অসমৰ নিমখ খাই ভাৰতৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম পাকিস্তানত কাজিৰঙা আছে নেকি পাকিস্তানত মানস অভয়াৰণ্য আছে নেকি পাকিস্তানত পবিতৰা আছে নেকি আমাৰ এমপি গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে তাত মানসও নাই কাজিৰঙাও নাই পবিতৰাও নাই উৰাঙাও নাই কত গৈ মগজ মাৰি আছিল আমাক জনাব লাগে নে নাই কত মগজ মাৰি আছিল পাকিস্তানীত কৈও ভাৰতৰ ভিতৰত থকা পাকিস্তানী কেইটা আটাইতকৈ বেছি ডেঞ্জাৰাছ আৰু সিহঁতক আমি কেতিয়াও ক্ষমা কৰিব নোৱাৰো পাৰো নেকি আৰু সেই কাৰণে মই কৈছো যে পাকিস্তান জিন্দাবাদ এইবিলাক গল অসমত বিজেপিৰ চৰকাৰ আছে ঠেং ভাঙিম যদি কোনোবাই পাকিস্তানৰ জিন্দাবাদ দিয়ে